নমস্কাৰ এই বহুতো দিব লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 20 ডিসেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটাকৈ লাইক কৰি দিব তেতে আহক দৰ্শকসকল আজি ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰো আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে অশ্ৰুসিক্ত নয়নৰে মৃদুল ইছলামক জনোৱা হল শেষ বিদায় কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ আমি এই মুহূৰ্তত মৃদুল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো জানাজা নামাজৰ পৰিৱেশ এয়া চাব পাৰে যেইফালে চকু দিব কেৱল মানুহ কেৱল মানুহ এয়া হৈছে কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ জানাজাত অহা হাজাৰ হাজাৰ লোক পুৱাৰ দ্বিতীয়টো খবৰ হৈছে জুনাৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ ওপৰৰ পকী দলঙৰ দুৰৱস্থা হঠাৎ খহি পৰিল পকী দলঙৰ বৃহৎ অংশ দিবলৈ লাইছো 3 নম্বৰটো খবৰ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ ঘটনাক লৈ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তন্নকৈ পৰীক্ষা কৰিব ভিডিঅ' ফুটেজ এক্স যোগে জনালে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 নম্বৰ খবৰটো দিবলৈ লৈছো নলবাৰী ৰাজপথত শশ লোকৰ উত্তাল প্ৰতিবাদ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 4 ঘণ্টা ধৰি আবদ্ধ মন্ত্ৰীৰ কনভয় মন্ত্ৰী বিমল বৰা উপস্থিত নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব বুলি ৰাইজে দিছিল হুংকাৰ বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যুৰ পিছতেই এই উত্তেজনা এবাৰ দিবলৈ লৈছো 5 নম্বৰ খবৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে দ্বিতীয় যোগী আদিত্য নাথ বুলি ভাবিছে অসমত যোগী আদিত্য নাথৰ ৰাজনীতি নচলিব বুধবাৰে কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুক লৈ সৰব গৌৰৱ গগৈ মৃত মৃদুল ইছলামৰ বাসগৃহৰ দিশে ৰাওনা হৈছে সাংসদগৰাকী 6 নম্বৰ খবৰটো দিবলৈ লৈছো মৃদুল ইছলাম অসমীয়া নহয় নেকি মৃদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ লোকে চকুপানী টুকিছে সেই চকুপানীয়ে উফৰাই দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য 7 নম্বৰ খবৰটো দিবলৈ লৈছো শীঘ্ৰে পদত্যাগ কৰিব লাগে ডিজিপি জিপি সিঙে ৰাজহুৱা ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ মৃত্যুৰ পিছতে গৰজি উঠিল অখিল গগৈ এবাৰ দিব লৈছো 8 নম্বৰ খবৰ বুধবাৰে গুৱাহাটীত ৰাজনৈতিক দলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি আহত কৰা ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে শিলচৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় কাছাৰ ই মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত কলাবেজ পৰিধান কৰি এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে গৰিহণা দিয়া হয় ক্লাব ৰোডৰ খুদিৰাম মূৰ্তিৰ সন্মুখত একত্ৰিত হৈ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত অসুস্থ হোৱা সাংবাদিকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে অসমৰ বিভিন্ন জিলাত কৰ্মৰত সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাই কাছাৰ ই মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে এবাৰ দিব লৈছো 9 নম্বৰটো খবৰ নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন বৃহত্তৰ বৰহমপুৰ অঞ্চলত হাতী মানুহৰ সংঘাতে সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে বিগত এমাহ ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহত নিশা হলেই বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি গয়াৰ নিদ্ৰাহৰণ কৰাৰ লগতে অঞ্চলটোৰ বাসিন্দাসকলৰ বাসগৃহ ভাঙি টচ নচ কৰি আহিছে ফলত বৃহত্তৰ অঞ্চলটোৰ গয়া ৰাইজে বেনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে একাংশ ৰাইজে এতিয়া হাতত জাঠি জোং বোম ফটকাৰে প্ৰতিনিশা হাতী খেদাত ব্যস্ত হ'বলগীয়া হৈছে এবাৰ দিব লৈছো 10 নম্বৰটো খবৰ সংসদৰ বাহিৰত ৰাহুল গান্ধীৰ সৈতে হতাহতি বিজেপি সাংসদৰ ৰাহুল গান্ধীৰ বাবে বিজেপিৰ সাংসদ আহত হোৱাৰ অভিযোগ আঘাতপ্ৰাপ্ত হৈছে সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী মুকেশ ৰাজপুত লগতে নাগালেণ্ডৰ এগৰাকী মহিলা বিজেপিৰ সাংসদেও ৰাহুল গান্ধীৰ বিৰুদ্ধে তুলিলে গুৰুতৰ অভিযোগ এবাৰ দিব লৈছো 11 নম্বৰটো খবৰ শীঘ্ৰে প্ৰয়াত মৃদুল ইছলামৰ পৰিয়ালক 25 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব কংগ্ৰেছে
সমান্তৰালভাৱে ৰাজনৈতিক সুৰক্ষাৰ বাবে মৃদুল ইছলামৰ পত্নীয়ে যদি বিচাৰে কাউন্সিলৰ বা জিলা পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব সকলো ব্যৱস্থা কৰি দিব কংগ্ৰেছে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্তব্য এবাৰ দিব লৈছো 12 নম্বৰটো খবৰ কন্দুৱা কেছত মানুহ নমৰে কন্দুৱা কেছক লৈ আমাৰ বহু অভিজ্ঞতা আছে কন্দুৱা কেছত মানুহৰ মৃত্যু হোৱা বুলি আজিলৈকে শুনা নাই দেখা নাই কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী অতুল বৰাৰ এবাৰ দিব লৈছো 13 নম্বৰটো খবৰ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলনৰ পথ গ্ৰহণ কৰা বিৰোধী ৰাজনৈতিক দল আৰু বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ প্ৰতিবাদত আজি বিক্ষোভ প্ৰদৰ্শন কৰে আম আদমি পাৰ্টিয়ে মহানগৰীৰ গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ৰ সন্মুখত দলৰ মহিলা শক্তি আৰু যুৱ শক্তিৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰশাসনৰ বাধা নেওচি আপৰ কৰ্মীসকলে ৰাজপথলৈ ওলাই আহে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে সৰব হয় আপৰ ৰাজ্যিক উপসভাপতি অনুৰূপা ডেকাৰজা চৰকাৰ তথা আৰক্ষীৰ ভূমিকাৰ সমালোচনা কৰি আপৰ নেতাগৰাকীয়ে কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীক দমনৰ নামত লাঠিচালনাৰ লগতে অতি মাত্ৰা কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ মৃত্যু হয় তদুপৰি আৰক্ষীৰ আতিশয্যত কেইবাগৰাকীও সাংবাদিক আহত হয় এই ঘটনাই অসম চৰকাৰৰ গণতন্ত্ৰ বিৰোধী চৰিত্ৰ স্পষ্ট কৰিছে আম আদমি পাৰ্টিয়ে চৰকাৰৰ এনে হিটলাৰী নীতিৰ তীব্ৰ বিৰোধিতা কৰি এই বিক্ষোভ কাৰ্যসূচী পালন কৰে এবাৰ দিব লৈছো 14 নম্বৰটো খবৰ সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শীঘ্ৰে ভাৰত ত্যাগ কৰিব বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে যে ক্ৰিকেটাৰগৰাকী তেওঁৰ পত্নী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ দুটি সন্তানে শীঘ্ৰে লণ্ডনত স্থায়ীভাৱে থাকিবলৈ ভাৰত ত্যাগ কৰিব এই খবৰ সন্দৰ্ভত শৰ্মাই অধিক তথ্য প্ৰকাশ কৰা নাই যদিও অৱসৰৰ পিছৰ সময়খিনি বিৰাট কোহলীয়ে নিজৰ পৰিয়ালৰ সৈতে ব্ৰিটেইনত কটোৱাৰ পৰিকল্পনা কৰিছে বুলি ইংগিত দিয়ে উল্লেখযোগ্য যে বিগত কিছু বছৰৰ পৰা বিৰাট কোহলীয়ে প্ৰায়ে লণ্ডনত থকা দেখা গৈছে চলিত বছৰৰ আৰম্ভণিতে তেওঁলোকৰ দ্বিতীয় সন্তানটিৰ জন্মও হৈছিল লণ্ডনত খবৰ অনুসৰি বিৰাট কোহলী আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই লণ্ডনত সম্পত্তি ক্ৰয় কৰিছে আৰু ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তাতে স্থায়ীভাৱে থকাৰ সম্ভাৱনা আছে হয় বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ দুটি সন্তানৰ সৈতে লণ্ডন যোৱাৰ পৰিকল্পনা কৰিছে তেওঁ ভাৰত ত্যাগ কৰি শীঘ্ৰে লণ্ডনলৈ স্থানান্তৰিত হ'ব ক্ৰিকেটৰ পৰা আঁতৰি থকা সময়খিনিত কোহলীয়ে তেওঁৰ পৰিয়ালৰ সৈতে বেছিভাগ সময় লণ্ডনতে কটোৱা পৰিলক্ষিত হয় দৈনিক জাগৰণক দিয়া এটা সাক্ষাৎকাৰত শৰ্মাই এই কথা কয় বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক শৰ্মাই কোৱা কথা যদি সঁচা হয় তেন্তে নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব এবাৰ দিব লৈছো 15 নম্বৰ খবৰ বৰদিন বা খ্ৰীষ্টমাছ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ 25 ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্মতিথি উপলক্ষে এই উৎসৱ পালন কৰা হয় আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি এই তাৰিখৰ ঠিক 9 মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰৱেশ কৰিছিল সম্ভৱত এই হিচাপ অনুসৰিয়ে 25 ডিচেম্বৰ তাৰিখটো যীশুখ্ৰীষ্টৰ জন্ম তাৰিখ হিচাপে ধৰা হয় বৰদিনৰ এই দিনটোত মানুহে গীৰ্জালৈ যায় সকলোৱে ঘৰ আৰু বৰদিনৰ গছ সজাই কেক কাটে